Hi guys, hello to welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হ'ব গৈ আছে ধামাকাদাৰ ব্লগ। হাই গাইজ, আপোনালোক সকলোকে নৱবৰ্ষৰ বহুত বেছি শুভকামনা জনাইছোঁ। আৰু আজি মই গৈ আছোঁ মোৰ বছৰৰ প্ৰথমটো পিকনিক, মানে আজি গৈ আছোঁ মই চনকা পিকনিক স্পট। আপোনালোকক দেখুৱাম যে কেনেকুৱা লাগে। আৰু বাটত বহুত বেছি ট্ৰেফিক, আমি যাবই পৰা নাই, কিন্তু মই ফাষ্ট মুড কৰি দিয়াৰ বাবে আপোনালোকে ভাবিব পাৰে গাড়ীখন গৈ থকা বুলি ভাবিব পাৰে। আজি সকলোৱে যিহেতু নতুন বছৰ, সকলোৰে মনৰ মনোকামনাবোৰ পূৰণ হওক, আপোনালোকে নিজৰ লক্ষ্যত উপনীত হওক, সেই বুলি ময়ো মোৰ লক্ষ্যত উপনীত হওঁ জানো এই নতুন বছৰটোত। আপোনালোকে দেখা নাপাব পাৰে যে ৰাস্তাবোৰ বহুত বেছি ঠেক, ডাঙৰ গাড়ী ইয়াত আনিব নোৱাৰি। মানে আপোনালোকে যদি বাছৰে আহে তেতিয়া আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। আপোনালোকে বাইক আনিলে বেছি ভাল মোৰ মতে। আপোনালোকে চাব পাৰে কিমান ধুনীয়া, মানে মোৰ কেমেৰা ইমান বেছি স্পষ্টকৈ দেখা হোৱা নাই, আপোনালোকে নিজে ইয়াত আহি চালে গম পাব যে কিমান ধুনীয়া প্লেচ হয় এইটো। আপোনালোকেও আহিব পাৰে, খানাপাৰাৰ ওচৰতে হয় এই স্পটটো। ফাইনেলি আমি আহি পাই গ'লোঁ চনকা পিকনিক স্পট। মানে বহুত বেছি ভাল লাগিছে, বহুত বেছি এক্সাইটমেণ্ট। মানে এতিয়া আপোনালোকে গম পাব পাৰে মই থাকিব পৰা নাই, মানে কেতিয়া বাহিৰত ওলাব পাৰোঁ আৰু ইয়াৰ ভিতৰত যাব পাৰোঁ, আৰু এনেকুৱা লাগিছে। মানে এতিয়া আপোনালোকক মই সকলো ভিডিঅ'টোত দেখুৱাই থাকিম, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া আমি গেটত সন্মুখত আহি পালোঁ। আপোনালোকে চাব পাৰে ৰিজৰ্ট বিচ, চনকা ৰিজৰ্ট বিচ চাব পাৰে আপোনালোকে। এইটোৱে হ'ল মেইন গেট, আৰু মেইন গেটৰ ভিতৰেৰে সোমাই আহিলোঁ, ভাল লাগিছে। আৰু ইয়াত বহুত সৰু ল'ৰা ছোৱালীবোৰে উমলি আছে, বিভিন্ন ধৰণৰ খেল ধেমালি আপোনালোকক মই দেখুৱাই আছোঁ যে কেনেদৰে আছে কি কৰি। আৰু এই পিকনিক স্পটটোৰ সকলোতকৈ বেছি ভাল লাগিছে ডেকোৰেশ্যনটো, মানে বহুত বেছি ধুনীয়াকৈ সজাই থৈছে। ইয়াত পতাকাবোৰ চাব পাৰে কিমান ধুনীয়া ধুনীয়া বেলেগ বেলেগ কালাৰৰ পতাকাবোৰ দিয়া হৈছে, আৰু বহুত বেছি ভাল লাগিছে। আপোনালোকে দেখাব পাৰে পিছফালৰ পৰাও বহুত। ইয়াত আহি কিবা এটা গোৱা ফিলিংছ আহি গৈছে, মানে আপোনাৰ ইয়াত আহিয়ে খানাৰ যা যোগাৰ কৰা আৰম্ভণি হৈ গৈছে। আৰু চাব পাৰে চাৰিওফালে বালিয়ে বালি, মানে বালিৰে লুটপুট হৈ গৈছে, মানে লুটপুট হৈ গয়া। মানে আপোনালোকে চাব পাৰে আমি এতিয়া খানা বনোৱাৰ বাবে পুৰা বিজি, মানে মই বিজি নহয়, মই এইটো ভিডিঅ' বনাই আছোঁ, বাকীবোৰে বহুত বেছি কষ্ট কৰিছে। আৰু এতিয়া ব্ৰেকফাষ্টৰ টাইম, যে ব্ৰেকফাষ্টত কি আছে, কণী, ব্ৰেড আৰু চচ আৰু কি আছে, আৰু কেক আনিছে নিতুৱে নিজে বনাই। আৰু চাব পাৰে গোটেইখিনি বস্তু এতিয়া আমি সকলোৱে মিলি লগে ভাগে কৰি খালোঁ। আৰু এতিয়া মোৰ লগত আছে সৌৰভ, আৰু আমি দুয়ে ভাবিলোঁ অলপ ফুৰি আহিলোঁ, আপোনালোকক দেখুৱাওঁ যে কেনেকুৱা চনকা বীজটো। আৰু এইজন দাদাই বহুত বেছি কষ্ট কৰিছে। এতিয়া নিতুক চাব পাৰে, মানে নিতুৰ এতিয়া বেমাৰ আৰম্ভণি হৈ গ'ল, মানে চকুত কিবা বেলেগ সোমাল। আৰু এতিয়া এইটো চাব পাৰে, এইটো সৰু ল'ৰাটো কিমান ধুনীয়াকৈ কিবা সজাই আছে। মই ওচৰত গৈ নাম সুধিলোঁ, ধুনীয়াকৈ ক'লে। চাব পাৰে কিমান ধুনীয়াকৈ, ওচৰতে হয় চাগে, মানে ইয়াতে এনেকৈ খেলি থাকে আৰু ধুনীয়াকৈ চাব পাৰে। আৰু এইকেইজন ল'ৰাই কিবা গাত এটা খুন্দি আছে, মই ভাবিলোঁ যে এবাৰ এওঁলোককো মই ভিডিঅ'ত লৈ লওঁ। আপোনালোকে চাব পাৰে কি কৈছে, ময়ো তাৰমানে বুজিয়ে পোৱা নাই ভাষাকেইটা, মানে এনেই বেলেগ ভাষা যেন পায়। আৰু আপোনালোকে চাব পাৰে ধুনীয়াকৈ। আৰু ময়ো অলপ এই বাচ্ছাটোৰ লগত অলপ খেলিলোঁ, বহুত বেছি ভাল লাগিল। মানে এনেও বহুত এইটো বছৰত প্ৰথমবাৰ মই ফুটবল খেলিলোঁ এই সৰু ল'ৰাটোৰ লগত, বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে চাব পাৰে সকলোবোৰ আপোনালোকক দেখুৱাওঁ, যেনে গোৱাত যেনেকুৱা মানে ইয়াতো তেনেকুৱাই মানে গুড। এতিয়া মই অলপ ওলাই আহিলোঁ সৌৰভৰ লগত অলপ ফুৰিবলৈ। মানে এতিয়া চাব পাৰে ৰিজৰ্টটো ইমান ধুনীয়াকৈ সজাই থৈছে, ডেকোৰেশ্যন মানে চাব পাৰে ৰাতি হয় চাগে আৰু ধুনীয়া হ'ব পাৰে। আৰু ইমান ধুনীয়াকৈ ৰং বিৰংগী শিলবোৰত কালাৰ কৰাই আছে, আৰু চাৰিওফালে বহুত ধুনীয়াকৈ আপোনালোকে চাব পাৰে চাংঘৰবোৰ সজাই থৈছে। আপোনালোকে চাব পাৰে কিমান ধুনীয়া লাগিছে, মানে ক'ব নোৱাৰোঁ। এনেকুৱা মই আগতে এনেকুৱা ৰিজৰ্ট দেখা পোৱা নাছিলোঁ। আপোনালোকেও ইয়াত আহিব পাৰে, মানে বহুত ধুনীয়া, কোনো ফিজ নলয়, মানে এনে ফুৰিব আহিব পাৰে। খোৱা লোৱা আছে সুবিধা, ওপৰতে আছে। আমি এনেকৈ ইয়াত গোটেইখিনি ঠাই ফুৰিলোঁ, আৰু বহুত বেছি ভাল লাগিল চাব পাৰে। আৰু নদীবোৰৰ নামৰ লগত এটা চাংঘৰৰ নাম ৰখা হৈছে, ধুনীয়া আৰু গোটেই লোকেশ্যনটো। আৰু এনেকৈ আমি আকৌ ঘূৰি আহিলোঁ আমাৰ আকৌ পিকনিক স্পটলৈ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, আৰু মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু এটা কমেণ্টটো কৰি দিব যে কেনেকুৱা ধৰণৰ আপোনালোকক আৰু ভিডিঅ' লাগিব। তেনেদৰে আমি মোৰ খানাটো খোৱা হ'ল, মানে মই ভিডিঅ'ই কৰিব নোৱাৰিলোঁ, আৰু নিতুৱে খাই থকাই মই ভিডিঅ' বনালোঁ। চাব পাৰে আজি আমাৰ খানাটোত আছিল হাঁহৰ মাংস, ব্ৰইলাৰ মাছ, এনেকৈ এসাঁজ খালোঁ, আৰু বহুত বেছি ভাল লাগিল। আৰু আজিৰ ভিডিঅ'টো ইমানলৈকে থাকিল, থেংক ইউ।